তহঁতি ক'ৰ পৰা কুকুৰা চুৰ কৰি আনিলি পথাৰৰ মাজত পুৰা গুচাই আছে এহেঁতি দেখিছ গাইজ কেনেকা মাল এহেঁতি হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আজি আমি ভেলাৰ তলৰ ঘৰত সোমাবলৈ মানে হৈ গ'ল আজি মানে বনাই কৰি কমপ্লিট হৈ গ'ল আজি তাত যিহেতু আজি মানে হেৰি ন ভেলা তলত যাব লাগে ন ভেলাঘৰৰ তলত সেইকাৰণে মানে এতিয়া মানে আমাৰ কমপ্লিট ভেলাঘৰটো বনাই হৈ গ'ল আৰু আজি মই ঘৰৰ পৰা এইখন লৈ আহিছোঁ এইখন পুৰা এখন NS হয় তাৰপৰা আমি গৈ আছোঁ পুৰা একদম চক এইডোখৰ চক পথাৰ চক ভেলাঘৰটো সেইডোখৰত আছে দেই যাম এতিয়া মানে যোৱা নাই দেখাম আপোনালোকক ফাইনেলি ভেলাঘৰ পাই গ'লোঁ এয়া চক আমাৰ ভেলাঘৰ কিমান ধুনীয়াকৈ আমি বনাইছোঁ এয়া চক গাইছ কিমান ধুনীয়া আৰু এইপিনে আমাৰ এই বাইক হয় এইবিলাক আৰু এইপিনে আহিছে এতিয়া বা লৈ আহিছে এয়া খৰি ফালি কৰি ৰেডি কৰি থৈ দিয়া আছে অলপমান পিছত বান্ধা কাম কৰিম আৰু এইপিনে পুৰা লাগি আছে আৰু কি বনাইছ ন হা এইটো গাহৰি পুৰিবলৈ কাৰণে মানে এইটো ভাপ হয় নাই ভাপত দিবলৈ হয় নাই এই মালটো অঁ এইটো হয় নাই এইটো কি বনাইছ তই আৰু বলক আমাৰ ভেলাঘৰৰ তলটো দেখাই দিছোঁ 2 মহলীয়া হয় মানে এইপিনে আছে এটা ৰুম দেই এষ্টেৰা আৰু এই ওপৰত যে দেখিছে নাই এই ওপৰত মানে এইটো চাং হয় দেই এইটো মানে আকৌ তাৰ ওপৰত যাম মানে জখলা আছে এইপিনে এইটো আমাৰ ৰুমটো চক এইটো এটা ৰুম তাৰপৰা আমাৰ এইটো মানে এনে দৰ্জাখন এইটো এতিয়া লগাব বোলে সিহঁতি এইপিনে আছে আৰু এইবিলাক ল'ৰাবিলাক কেনেকুৱা বেয়া নেকি দেই ওপৰত গৈ আছোঁ আমি এতিয়া এয়া চাঙৰ ওপৰত উঠিবলৈ এইপিনে আছে কি কৰি আছ তই এইপিনে সৰু বক্স এটা মানে DJ আনিব এতিয়া এইবিলাক চক গাইছ এইবিলাক কিমান আনি কৰি থৈ দিছে এতিয়া চব্জি লাই চাই এইবিলাক আছে কবিও আছে ঢেৰ আছে এতিয়া এইবিলাক পিছত দেখাম আপোনালোকক চাই থাকিব আৰু এইটো কি হয় ৰাহুল কি গান লগাইছ ভাল গান লগা অঁ আৰু এইপিনে খিৰিকীকেইটা চক নাই এইপিনে ৱাও কেনে দিছে চব গাইছ ভালে লাগিছেনে কমেণ্টত জনাব এয়া মেজি বনাই আছে ধুনীয়া আছে পুৰা একদম ফাইনেলি মেজিও বনোৱা হৈ গ'ল এয়া পুৰা বক্স আনি পিনে এতিয়া পুৰা গান লগাই আছে পুৰা এয়া গাইছ চক বিহু তাত কেনে লাগিছে ক বক্স আনি কেনে হয় নি Thank you. ঐ খানা চানা বনাব লাগে ন কি হ'ব এতিয়া আহি আছে ন আহি আছে এতিয়া আমাৰ ইয়াত পুৰা ধুনীয়া খানা চানা একদম বনাব লাগিব আৰু এয়া পিনে আমাৰ বক্স আছে DJ পুৰা ডান্স কৰি আছে এইকেইটা পুৰা একদম আৰু এইপিনে আমাৰ এইটো ভেলাঘৰৰ টাইম হৈ গৈছে এতিয়া খানা পিনা বনাবলৈ কাৰণে তাৰপৰা মই এতিয়া ঘৰত মানে আহিলোঁ আকৌ এবাৰ ঘৰত আহিলোঁ আৰু মানে যিহেতু আন্ধাৰ হৈ গৈছে আৰু যি কুঁৱলী এইকেইদিন যি পৰিছে নহয় মানে কি ক'ম আৰু ঠাণ্ডা লাগি যায় সেইটো কাৰণে মানে এইবিলাক জোতা চোতা আৰু এইবিলাক আপোনাৰ মানে এইটো জাকে পিন্ধি পিনে টুপি চুপি পিনে ঠাণ্ডা লাগিব ন সেইটো কাৰণে মানে এইবিলাক পিন্ধি লওঁ আৰু তাৰপৰা ভেলাঘৰত গৈ পিনে লগ পাই আছোঁ ভেলাঘৰত চুটবুট কৰি আহি পাই গ'লোঁ আমি আৰু এইপিনে আছে এয়া আমাৰ চুলি কাটি ৰিণ্টু ভাই চুলি চা না তই কাটিবে আও কেলা এইটো কি হয় মোহন টিকনি বান্ধি লৈছে তই মোহন হয় নাই ক'ত কাটিলি ঘৰত নে চেলুনত পুৰা একদম চা না বেছি চালি আৰে বল আমি সেই তাত যাব লাগে সেইটো আমাৰ ভেলাঘৰটো ইয়াৰ পৰা দেখি আছো ন এবাৰ বিহু নাই নাখাওঁ কেলে ইমান ধুনীয়া আছে পাতিছে চা না এয়া চা আমি কিমান চাংঘৰ কিমান ধুনীয়া বনাইছে আৰু এয়া আহিছে এতিয়া আমাৰ লগৰবিলাক আহি আছে গৈ আছো আমি তাৰ ভেলাঘৰত চাই থাকক ভিতৰত বলচোন উঠোঁগৈ
কেনেকা আছে চাংঘৰ পুৰা একদম আমাৰ চাংঘৰ 2 মহলীয়া গাইছ 2 মহলীয়া দেই এইটো 2 মহলীয়া চাংঘৰ 2 মহলীয়া আপোনালোকে দেখিব পাইছে খেৰৰ বনাই লৈছো আমি আমাৰ ভাইটি আছে দি কিনে আৰু এইপিনে এটা হেৰি চক নাই এটা দোকানৰ নিচিনা এইটো কি কম আৰু ৱাও দোকানহে জানি এইটো ও মাই গড তুৰুলা এইপিনে আছে ওপৰৰ পৰা নামি আহিলোঁ গাইছ তাৰপৰা আৰু আমাৰ এইটো ছেকেণ্ড মানে এইটো তলৰটোত সোমাই চাওঁ ৰুমটো এইপিনে কি থৈ দিছে এইবিলাক ইয়াতে থৈ দিছে দেখোন এইটো ধুনীয়া গাইছ দেখিছেনে আমি এতিয়া আৰম্ভ কৰিম আৰু বনা সিজা আৰু এইপিনে চাউল আছে মিঠাতেল আছে লাই আছে ব'লক আমি ৰুমটো চাওঁগৈ গাহৰি আও এইটো আমাৰ ৰুমটো এইপিনে গামলাত মাংস থৈ দিছে ৰুমটো এইটো বেছি ডাঙৰ নহয় আৰু সৰু মৰু আৰু কেইজন মানুহ হ'ব পাৰিব ইয়াত 4জন হ'ব পাৰিব আৰু আৰামছে এইটো চব লাইট চাইট লৈ কিমান ধুনীয়াছে বনাইছে এইপিনে পুৰা নাচি আছে কিমান গাইজ চব লগৰকেইটা পুৰা নাচি আছে আৰু এইটো আন্ধাৰ হ'লে আৰু বঢ়িয়া লাগিব ভেলাঘৰটো চাই লাইটিং দি দিছে না ফাইনেলি গাইজ সন্ধিয়া হৈ গ'ল আৰু লাইটিংবিলাক দেখাই আছোঁ আপোনালোক চক গাইজ কেনেকুৱা এইপিনে ৰান্ধনীয়ে খানা বনাই আছে দেখাই আছোঁ আমাৰ এইপিনে এয়া মেজিৰ তলত এয়া মানে চাকি বন্তি জ্বলাই আছে আমাৰ গুণিন দাই মানে এতিয়া মানে চাকি বন্তি জ্বলাই থৈ দিব ৰাতিপুৱা মানে কেনেকৈ কৰে ন গুণিন নিয়মটো জানো নাই হে গুণিন এতিয়া সি একো কথা নাই কোৱা মানে এই ধূপ চাকি জ্বলাই আছে না সেইটো কাৰণে ৰাতিপুৱা জ্বলোৱা হ'ব এতিয়া এইবিলাক মানে নিয়ম চিয়ম কৰি ৰাখিছে তাৰপৰা বাকী ইয়াৰ কাম ইয়াক কৰি আছে আমি এইপিনে আহক যাওঁ ভেলাঘৰৰ ওচৰত বিনীত দাই পুৰা আলু কাটি আছে আলু আৰু কি কাটি আছ অকল আলু এইপিনে ভাত পানী বনাই আছে ৰান্ধনী কি আছে আৰু গাহৰিখিনি ইয়াত আছে নেকি সেই তাত আছে ন দে এতিয়া নেদেখাম বাৰু বনাই হোৱাৰ পিছত দেখাম পুৰা আলু কাটি আছে ন জানো চেহেৰাটো দেখুৱাই এইপিনে তই কেতিয়া আহিলি তোক দেখাই নাপালো কেনেকুৱা এতিয়াহে আহিছ দে ঠিকে আছে দে কামত লাগি যা আৰু আহিছ যেতিয়া এতিয়া কামত লাগি যাবি আৰু পুৰা ডান্স এইকেইটা আৰু এই চিন্টেক্সটোত পানী আছে ন এই পানী আছে এইপিনে মোৰ বাইক 2 মহলীয়া বিল্ডিঙৰ ওপৰত এইটো লাইট এইটো আমাৰ ৰাহুল বড়ো কেনেকুৱা ভালে নে পোৱালি অঁ ভালেই আৰু এইপিনে আমাৰ ইয়াত জুই জ্বলাই আছে আমাৰ শংকৰে জুই জ্বলিছে নাই শংকৰ ইয়াৰ নাচন জুই জ্বলাবই পৰা নাই জুই জ্বলা ঠাণ্ডা পৰিব আৰু নমস্কাৰ ছোৱালী থাকিলে আহি যা কি ইয়াত মানে ছোৱালীক ইনভাইট কৰা নাই নহয় তহঁতি নে কৰিছ অঁ ঠিক আছে বাৰু চব বেলেগ ৱাৰিংটো ভাল কৰিছ কিন্তু দেই কোনে কৰিছ তই কৰিছ ঘৰত কাম থাকিলে মাতিবি দে ঠিক আছে বাৰু প্লাছটো ক'ত থলি মিস্ত্ৰী পাব নাই ঠিকে আছে জ্বলি আছে দে আজি অলপমান ভিডিঅ'টো গাইছ অলপমান দীঘল হ'ব বেয়া নাপাব যিহেতু আমি আজি ৰাতিয়ে খানা খাম না সেইটো কাৰণে মানে অলপমান ব্লগটো অলপমান দীঘল হ'ব বেয়া নাপাব গাইছ চাই থাকিব দেই ভাল পালে কমেণ্ট এটা কৰি দিব আৰু কেনেকুৱা লাগিছে কমেণ্টত কৰি জনাব ন আৰু এইপিনে আমাৰ এইপিনে পুৰা ফূৰ্তি মানে পুৰা ডান্স চলি আছে স্কিন নকৰাকৈ চাই থাকক গাইজ মজা লাগিব আমাৰ 2 মহলীয়া ভেলাঘৰত একদম পুৰা এনজয় মানে আৰু কি ক'ম আৰু পুৰা মানে আৰু
এইপিনে বক্সো আনি লৈছোঁ ডাঙৰ ডাঙৰ এই ল'ৰাকেইটা ডান্স কৰ আকৌ তনি পথাৰ মাজত কি কৰি আছ ভৈৰৱ যোৱা নাই দেখিছা গাইছ এহেঁতি তনি ক'ৰ পৰা কুকুৰা চুৰ কৰি আনিলি পথাৰ মাজত পুৰা গুচাই আছে এহেঁতি দেখিছা গাইছ কেনেকা মাল এহেঁতি পুৰা ভিতৰুৱা মাল হয় এইকেইটা পুৰা চফা কৰি আছ এইটো গাইছ মাৰি অনা মাল নহয় দেই এইটো কিনি অনা মাল হয় এইটো ব্ৰইলাৰ হয় লোকেল নহয় আকৌ মাৰি অনা নহয় কিনি অনা হয় মই এনেই ধেমালি কৰিছোঁ মানে আৰু দে কাটে কাটে তহঁতৰ কামত তহঁতি লাগি থাক দেই পুৰা এনজয় কৰি আছে গাইছ হৈ যাব দেই হৈ যাব খেলা কিমান আজিব অকলে খেলা মূলা ফালিছে আজি মূলা ফালি দিছে এইপিনে ভাত এইপিনে হোৱাই নাই বনাই আছে ভাত চব্জি এইটো কি বনাইছে মাংস গাহৰি চোৰ পকা ৰাহে আভি কি তেল দিছে দে গাহৰিটো দেখাবি যা এইপিনে আছে গাহৰি বনাই আছে আমাৰ ৰান্ধনী এজন দেই আমাৰ ককা হয় আকৌ বহুত ধুনীয়া খানা বনায় তহঁতি এবাৰ কি গুচাইছ গাজৰ গাজৰ কি দিবি এইটো কি চালাড বনাবি নেকি হা চালাড কোনে বনাব জানো চালাড ভাল চালাড বিনিতে জানো নাই বিনিত তাৰমানে কি ইয়া মানে কি মানে জানো নেকি এইপিনে লাই দেই এইপিনে এইটো লাই কাটি থৈ দিছে কলপাতৰ ওপৰত এইপিনে আলু বনাই আছে এইপিনে ৰান্ধনী মাংস তাৰপৰা এইপিনে কি কৰি আছে ভৈৰৱ মাংস কাটি ব্ৰইলাৰ অঁ ঠিকে আছে আৰু সেইপিনে আমাৰ ডেকাসকল পূৰা ডান্স কৰি আছে গান লগাই লৈ অলপমান ময়ো ডান্স কৰিলোঁ এনেকুৱা গুচাই ন মই নাজানো হ'লে যে তহঁতৰ পৰা শিকিব লাগিব দেই হা ঘৰ ঠিকাই দিম অঁ দে ঠিক আছে বাৰু তহঁতি লাগি থাক এইপিনে পুৰা জুই ফুৱাই আছ ইমানে ঠাণ্ডা লাগিছে নাই তহঁতি ডান্স মাৰিব লাগে ডেকা ল'ৰা হা গোন্ধ সেইটো জ্বলাই দে মোজাটো তাত ঐ ৰাহুল পুৰা খাবি অলপ আঁতৰ থাক ইমান ডাঙৰ জুই জ্বলাই দিছে দেই সিহঁতি বাহ ল'ৰাকেইটা ঐ ডান্স কৰিবি যা আকৌ ডেকাসকল এই এইটো আমাৰ ছাইডত মেজি আছে দেই গাইছ এইটো মেজি ৰাতিপুৱা জ্বলাব আপোনালোকক দেখাম ভালছে চাই থাকিব এইকেইটা পুৰা জুই ইমানেই ঠাণ্ডা লাগিছে বুঢ়া হ'লিয়ে ন তহঁতি হে ভোক লাগিছে মানে গাইছ কি ক'ম আৰু খানা চব্জি হৈছে না চাই আহোঁগৈ ব'লক ভাত চব্জি হৈ গৈছে এইপিনে চালাটো বনি ৰেডি হৈ গ'ল গুৰিটা কি হ'ব খোৱা হ'ব নেকি হা হা খোৱা হ'ব তেতিয়া ল'ৰাবিলাকক গোটেই লাইন কৰি দে বহাই লৈ হা কেনেকুৱা কৃষ্ণমণি ভাত খাবলৈ বহি গ'লো ন আমি কি মানে এতিয়া যিমানটো টাইম হ'ল ন
গানটো হিচাপততো খাবই লাগিব হয় না এতিয়া আৰু ভেলাঘৰ তলত বহিছোঁ যেতিয়া নিজৰ বিহুখনত খাবই লাগিব যিকোনো মানে ৰাইজৰ হওক বা যিয়ে নিজৰ লগৰ ধেমেলীয়া হওক যিয়ে নহওক ভাতটোতো খাবই লাগিব আমি সকলোৱে মানে ভাতটো বাঢ়িছোঁ মানে সকলোকে দিছোঁ খাব লাগে চব খাব লাগিব এতিয়া মানে আমাৰ ভাত আহি পোৱা নাই এয়া ভাত বাঢ়ি আছে তাৰপৰা চবেই বহি গৈছে লগৰখিনি ভাত খাবলৈ এতিয়া গানটো অলপমান বন্ধ কৰি দিছোঁ যিহেতু ভাত খাবলৈ হয় নাই ভাত খাবলৈ যি তোমাৰ কেনেকুৱা তই আমাৰ এইটো ক'ৰ পৰা কি গ'ল মালটো মালটো মানে অলপ বেলেগ ৰঙীন হৈ আছে ভাতটো খোৱাটো জড়িত যিহেতু লগতে খাওঁ আমাৰ এয়া ভাত দি আছে আমিও বহি গ'লো আৰু আপোনালোকে অকল আৰু কেনেকুৱা হৈছে ক'বহে আৰু কমেণ্টত জনাব নে কি কমেণ্ট হিচাপে জনাব পাৰে হয় কমেণ্টত ক'ব পাৰে আমাৰ কি হৈছে কি ল'ৰাজন আকৌ বহুত টেলেণ্টেড আকৌ মানে জমনি টাইপৰ ল'ৰা হৈছে সেইকাৰণে ভাল লাগে তাক হয় জমনি হয় তাৰপিছতে ভাতে আহি পোৱা নাই পাৰ্টনাৰ লোক আজাও গাহৰি ভাতটো খাই লওঁ তাৰপৰা পিছত লগ পাই আছো ভাতটো আগত খাই লওঁ আমি খতম কৰি লওঁ ভাতটো খাই কৰি ঠিক আছে এইটো চনা ৰখি থাকক আপোনালোকে আমি ভাত খোৱালৈকে এইপিনে ভাত বাঢ়ি আছে আমাৰ নন্দাই ভাত বাঢ়িছে কি লগত দিবি নন গাহৰি আৰু মাছ ব্ৰইলাৰ মাছ চব আছে আৰু আপোনালোকক দে ঠিকে আছে দে লাগি থাক ঐ মোলা লাগি থাক তাৰ নামটো কিন্তু ৰিন্তু হয় আমি নে গাঁৱত মোলা বুলি কৈ মাতো মানে এই আমাৰ ককাই লৈ আহিলে গাহৰি মেন কিবা উল্টাই কৈ দিলো ভালছে একদম গাহৰি মাংস বিলাই আছে আমাৰ ককাই পুৰা একদম পুৰা গাহৰি মাংস বিলাই আছে কি বিলাইছে ককা এই গাহৰি আৰু তাৰপিছত লাই হেৰি বিলাহী আৰু তাৰপিছত আদা পিঁয়াজ ধুনীয়াকে দিছো ৰেচিপি কিন্তু দিয়া নাই আকৌ ঠিক আছে বাৰু ঠিক আছে আমাৰ ৰেচিপি ল'ৰা ছোৱালীক দিলে এতিয়া বেয়া হ'ব সেইকাৰণে ৰেচিপি দিয়া নাই ঠিক আছে ভাল কথা ঠিক আছে আমি মাঘৰ বিহুত 1 তাৰিখে কালি 1 তাৰিখ হ'ব আৰু নাখাওঁ কালি দুমহীয়া হ'ব কাৰণ ল'ৰা ছোৱালীক বস্তু লাভ নাই হয় নাই মই দি আছো ঠিক আছে বাৰু ল'ৰা ছোৱালীকেইটা ফাইনেলি মোৰ ভাত খাই হৈ গ'ল বাকীবিলাকে খাই আছে এয়া আমাৰ ৰাতিপুৱা হৈ গৈছে গাইছ মই এতিয়া মানে গা পা ধুই আহিছো শুই উঠি আহিছো যিহেতু আমাৰ মেলি জ্বলাব লাগিব না সেইটো কাৰণে আৰু এইফালে পুৰা বক্সটো এডোখৰ আছিলে এই আমাৰ বিনিত আছে ৰাতিপুৱা কেনেকা আছে ঠাণ্ডা লাগিছে নাই হা আৰু আমাৰ ইয়াৰ ৰমিতে পুৰা নিজৰ কামত লাগি আছে এতিয়া জ্বলাব আৰু মেজি বাকী ৰাতিপুৱা পুৰা ডান্স কৰি একদম ভোক লাগি গ'ল ভৈৰৱহঁতক পুৰা ভাত চুটাইছে ৰাতিপুৱাই 5টা বজাতে ভাত চুটাই আছে কি কম গাইছ পুৰা ভোক লাগিছে বোলে সিহঁতক ডান্স কৰি আমাৰ এতিয়া মেজি জ্বলাব লৈছে আমাৰ অমিতে লগাই দিলে বাকী ৰাতিপুৱা কুঁৱলীটো চাওক একদম পুৰা একো দেখিয়ে নাপায় চব কুঁৱলী পৰি বগাই আছে এইপিনে গোটেই কুঁৱলীয়ে মুঠতে ধুঁৱলী কুঁৱলী হৈ গৈছে চবে ঠাণ্ডাত এতিয়া এই মেজি জুই জ্বলাইছে আৰু এতিয়া জুই ফুৱাব আৰু এতিয়াহে অলপমান শান্তি পাই যদি এই লগা
আমাৰ ইয়াত 2 মহলীয়া বিল্ডিংটো পুৰা একদম মানে জুই লগাই দিলে আমাৰ এনকে 2 মহলীয়া ঘৰটো ভেলাঘৰটো পুৰা জুই লগাই দিলে বেয়া নাপাব ব্লগটো দীঘল হোৱাৰ কাৰণে আৰু আমাৰ বিদ্যা কিবা কবি নেকি হয় নেকি ঠিক আছে গাইজ ভালছে চাব ভিডিঅ'টো শেষত কেনেকুৱা লাগিছে ক'ব কমেণ্টত জনাব আৰু যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই সি ছাবস্ক্ৰাইব কৰি দিব তাৰপৰা কমেণ্টত জনাব আৰু মানে আৰু নতুন ব্লগাৰ ন সেইকাৰণে মানে অলপমান আৰু বেয়া হ'ব পাৰে আৰু সেইটো বুলি আৰু আপোনালোকে বেয়া নাপাব নে কি কয় বিদ্যা হয় নাই নেক্সট ভিডিঅ'ত লগ পাই আছোঁ